Hey guys, welcome and welcome back to my channel. I am Monpia and পুনৰবাৰ স্বাগতম জনাইছো Monpia's vlogলৈ। আজি summer collection Meesho haul ta team আপোনালোকক দেখুৱাও কি পাৰ্সেল আহিছে। বলক বহুত এক্সাইটেড হৈ আছো। ইয়াৰ summer collection Meesho haul আপোনালোকৰ আগত আনবক্সিং কৰিম। Starting price 200 ৰ পৰা 400 under এই ধুনীয়া টপ আপোনালোকৰ আগত দেখুৱাম আৰু কেনেকুৱা হয় মেটেৰিয়েলটো summer ৰ কাৰণে মানে বেষ্ট হয়। এই আপোনালোকক শেয়াৰ কৰো ভাবিলো আৰু দেখিছে ওচৰতে মোৰ চৰাইবোৰ চিঞৰ শুনিছে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডৰ সদায় কিবা না কিবা থাকে সো বলক গাইজ আনবক্সিং কৰোঁ ফাৰ্ষ্ট এইটো আনবক্সিং কৰোঁ সো গাইজ ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিছোঁ এই টপটোৰ পৰা আৰু এইটো মাষ্টাৰ্ড য়েল্লো আৰু হোৱাইট ষ্ট্ৰিপ থকা পেপলাম টিউনিক টপ স্লিভত ফ্লেয়াৰ আছে আৰু কটনৰ হয় ট্ৰান্সপাৰেণ্ট নহয় পিন্ধি ভাল পাব গৰমৰ কাৰণে বেষ্ট হয় অনলি 234 ত পাইছোঁ কাৰণ অনলাইন লোৱাৰ কাৰণে কেইটকামান চাগে কম পাইছোঁ মই আপোনালোকে স্ক্ৰীনত এনে দি দিম এনে বস্তুবোৰ মনত নাথাকে চকচোন ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে পিন্ধি বহুত ভাল পাব বহুত কমফৰ্টেবল হয় কটনৰ হয় এইটোৱে মই ট্ৰাই কৰি দেখুৱাম কেনেকুৱা লাগিছে আপোনালোকে জনাব আনবক্সিং কৰোঁ ইয়াত দুটা আছে সো গাইজ এইটো বহুত কিউট হয়নে কওকচোন মই ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক সঁচাকৈ এইটো চামাৰৰ কাৰণে বেষ্ট হয় ইয়াত আপুনি হোৱাইট স্কাৰ্টৰ লগত বা আপুনি ডেনিমছৰ লগত আপোনালোকে ৱেৰ কৰিব পাৰে এইটো বহুতকেইটা ষ্টাইলত আপোনালোকে এইটো পিন্ধিব পাৰে এইফালে ষ্ট্ৰেচেবল হয় কটনৰ হয় বেবি পিংক আৰু ইয়াত লেচেছ দিয়া আছে দেখিছে স্লিভৰ পৰা নেকৰলৈকে মই এইটো বহুত ভাল পাইছোঁ মই এইটো বহুত কিউট পাইছোঁ আৰু ইয়াৰ প্ৰাইচটো মই 308ত মই লৈছোঁ কাৰণ কোৱালিটি বহুত ভাল হয় আপোনালোকে ওচৰৰ পৰা চাওকচোন বহুত ছফ্ট হয় এইটো কোৱালিটিতকৈ এইটো অলপ বেষ্ট আছে আৰু কাৰণ এইটো কটনৰ হয় তথাপিতো এইটো কোৱালিটি অলপ বেছি কোমল হয় ছফ্ট হয় আৰু ইয়াত লেচেছ দিয়া আছে চ' ডিজাইনটো মতে 308ত অ'কে তো মই এইটো আপোনালোকক পিন্ধি দেখুৱাম বলক কিন্তু মই বেলেগ এটা অৰ্ডাৰ কৰিছিলোঁ তাৰ জেগাত এইটো আহিলে ছেইম ডিজাইন বাট কালাৰ বেলেগ আহিলে মই পিংকত অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াত ব্লেকত আহিলে তো দেখিছে আপোনালোকে তলত এইটো ষ্ট্ৰেচেবল হয় আৰু এনে ক'বলৈ এইটো কোৱালিটি ভাল হয় আপোনালোকে চাওক ছেইম কোৱালিটি হয় ব্লেকত চেক আছে আৰু তাৰ আগৰটো পিংকত আছিলে মই যোনটো কালাৰ বিচাৰিছিলোঁ সেইটো কালাৰ অহা নাই বাট অ'কে মই এইটো চাই লওঁ মই ট্ৰাই কৰি চাওঁ পিন্ধি কেনেকুৱা লাগে তাৰপিছত আপোনালোকক ক'ম ৰ'ব প্ৰাইচটো হৈছে 318ত মই লৈছোঁ আৰু আপোনালোকক পিন্ধি দেখাওঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব বলক টপ লেটকৈ আহিছে আৰু গিংগাম ষ্টাইলৰ হয় এয়া মই আনবক্সিং কৰিছোঁ এইটো মই আগতে খুলি দিলোঁ আৰু এয়া দেখিছে বহুত কিউট দেখিছেনে এইটো চেক মানে বহুত ট্ৰেণ্ডিঙত আছে কোৰিয়ান লুক এটা দিবলৈ হ'লে বেষ্ট হয় এয়া গিংগাম ষ্টাইলৰ টপ আৰু এয়া ট্ৰাই কৰিম এতিয়া ইয়াৰ প্ৰাইচ হৈছে 389 বহুতেই কিউট লাগিছে মেটেৰিয়েল চব কটন হয় এয়া এইফালে দেখিছে যে নেকত এনেকৈ ফ্লেয়াৰ আছে আৰু এইফালে ফ্ৰণ্টটোত এনেকৈ গোটেই টাই আপ কৰিব পাৰি দেখিছে বহুত ডিটেইলিং দিয়া আছে আৰু তলত এনেকৈ ফ্লেয়াৰ দি দিছে নেক্সটটো ছেইম চেকে হয় মই অলপ কনফিউজ হৈছোঁ এইটো আহিছেনে কাৰণ পিকচাৰ অলপ বেলেগ দেখাইছিলে এইটো আনবক্সিং কৰোঁ দেখিছে সামাৰৰ কাৰণে বেষ্ট আৰু গিংগাম ষ্টাইল সামাৰৰ কাৰণে পাৰফেক্ট হয় আৰু ইয়াত দেখিছে এনেকৈ লেছ দি দিছে হোৱাইটত লেছ দিছে আৰু এফালে কেইবাটাও বৌ আছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 389 অনলি
আৰু ইয়াত ফ্লেয়াৰ আছে এই তলত এনেকৈ আৰু তাত লেছ লগাই দিছে চ' তাৰপিছত বেকটো হৈছে এইটো আৰু ফ্ৰণ্টটো এইটো স্লিপছটো হৈছে পপ শ্বৰ্ট স্লিপ এনেকৈ ফ্ৰণ্টত বহুত দিয়া আছে আৰু এইটো ফিক্সড হয় হোৱাইট লেছ ডিটেইলিং দিয়া আছে তাৰ কাৰণে বহুত ধুনীয়া লাগিছে কেনেকুৱা পালে কওক সামাৰ কালেকশ্যন মিছো হ'ল আপোনালোকৰ আগত দেখুৱালোঁ শ্বেয়াৰ কৰিলোঁ কি মই অৰ্ডাৰ কৰিছিলোঁ আৰু মেটেৰিয়েল কি হয় কিমান প্ৰাইচত মই পাইছোঁ আৰু আপোনালোকে ক'ব কমেণ্ট ছেকশ্যনত যে মোৰ ভাল লাগিছেনে নাই আৰু লিংকটো মই ডেছক্ৰিপশ্যনতে মই দি দিম গাইজ আপোনালোকে মোক ইমান মৰম কৰিছে ইমান শ্বৰ্ট ভিডিঅ'বোৰত আপোনালোকে মৰমবোৰ দিছে লং ভিডিঅ' কিছুমানত আপোনালোকে বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক আৰু আগলৈ মই বিচাৰোঁ আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে স্কিন কেয়াৰ ওপৰত বা আপোনালোকৰ মেখেলা চাদৰ বা টপ ড্ৰেছ যিকোনো হ'ল আপোনালোকৰ আগত যিমানখিনি দেখুৱাব পাৰোঁ দেখুৱাম আৰু মোৰ লাইফষ্টাইলৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মই কমেণ্ট ছেকশ্যনত আপোনালোকে কুৱেশ্যন কৰিব পাৰে আৰু বহুত ধন্যবাদ মই যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিছোঁ আপোনালোকৰ আগত মই নিজকে খুলি দেখাবলৈ কাৰণ মই অকণমান ইণ্ট্ৰভাৰ্ট অকণমান সময় লাগে কিন্তু আপোনালোকে যদি মোক সঁচাকৈ বহুত মৰম কৰিছে আৰু সঁচাকৈ কিবা জানিব বিচাৰিছে তেনেহ'লে কুৱেশ্যন কৰিব পাৰে মই ভিডিঅ' লাগে আপোনালোকৰ ভিডিঅ'ৰ যোগেদি মই সহায় দিম চ' গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কিন্তু মোক কেনেকুৱা লাগিছে আৰু আপোনালোকে ল'ব বিচাৰে নেকি আৰু যদি লিংক দি দিয়া থাকিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকল আজি নতুনকৈ আহিছে প্লিজ